হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। এয়া ৰাতিপুৱাই গডৰেজটো খুলি মেলি আগত বহি লৈছোঁ আৰু কিনো পিন্ধোঁ বুলি, যিহেতু এইকেইদিন সদায় মেখেলা চাদৰ পিন্ধি থাকিবলগীয়া আছে ঘৰতে দহা তাৰ বাবে। আৰু মোৰতো ইমান এটা মেখেলা চাদৰ নাই, আপোনালোকে জানেই। সেইবাবে যোনকেইযোৰ আছে তাৰ ভিতৰতে এযোৰ উলিয়াইছোঁ আৰু পিন্ধিবলৈ বুলি, একেবাৰে চিম্পলকৈ ঘৰতে যিহেতু। সেইবাবে এয়া পিন্ধি মেলি আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। ইমান এটা ভালদৰে পিন্ধিবলৈ নাজানো বাৰু, যি জানো তেনেকৈ পিন্ধিছোঁ। আৰু আজি আৰু বেটীভাগৰ বেজীও আছে, কিমান যে আমনি কৰিব তাই। আৰু এই ফ্ৰকটো ঘৰতে পিন্ধা ফ্ৰকটোৱে পিন্ধাই দিছোঁ, কাৰণ ওচৰতে চাব চেণ্টাৰটো, সেইবাবে। আৰু তাই মোৰ লগত নাযায়, এনাইক দুটাকৰ লগতহে যাব। তাক ৰেডি কৰি মেলি এয়া বাহিৰলৈ আহিছোঁ। আৰু এই কলখিনি দেখিছেনে, পকাবলৈ বুলি ৰাখি থোৱা হৈছে, ক'তনো পকা কল পোৱা যাব, সেইবাবে। আৰু এই ৰুমৰ সকলোবোৰ বস্তু বাহিৰত থোৱা হৈছে, কাৰণ সেই ৰুমটোৰ বস্তু পাতি ৰখা হ'ব তাৰ বাবে। এতিয়া আহিছোঁ যোনবোৰ মানুহে খৰি কাটি আছে তেওঁলোকক চাহ দিবলৈ বুলি। এয়া দেখিছেনে, সকলোৱে মিলি চাহে ওলাইছে, খৰি কাটি আছে। গাঁৱৰ সমাজত আচলতে এইটোৱে ভাল, সকলো কাম মানুহে মিলিজুলি কৰে। আৰু টাউনৰ সমাজত এইটো দেখিবলৈ পোৱা নাযায়। গাঁৱৰ সমাজত এখন দহাই হওক চাই বিয়াই হওক, সকলোৱে মিলি পাতে। খালি টাউনত এনেদৰে নহয়। দুপৰীয়া সময়ত খালেও এয়া বইল ভাত, এইকেইদিন বইল ভাতে খাই থকা হৈছে। আৰু গধূলি হোৱাৰ আগতেই বেটীৰ কাপোৰবোৰ ভৰাই লওঁ বুলি আহিলোঁ, কাৰণ তাইৰ কাপোৰবোৰ গধূলিলৈকে বাহিৰত নথওঁ। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ দেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু মোৰ সকলোবোৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাই বাই।